নমস্কাৰ, বুবুল চুতীয়া ইউটিউব চেনেলৰ পৰা সকলোলৈ হেপী ৰঙালী বিহু। আজি ভিডিঅ'টিত মই দেখুৱাম বুলি ভাবিছোঁ তিল পিঠা কেনেদৰে বনায়। আহকচোন চাওঁ। এয়া ভাগিনে পিঠা খুন্দি আছে, তিল দিয়া পিঠা বনাব। খুন্দাৰ আগতে তেওঁ চাউলখিনি ভালদৰে জাৰি লৈছে, জাৰি পিনি চাইছে যাতে তাত বালি বা শিলগুটি নাথাকে। তাৰপাছত ধুইছে, ধুই পিনি অলপ দেৰি তিয়াই থৈছে। তিয়াই পিনি যেতিয়া অলপ কোমল হৈছে, এই বাট লগা খৰাহীটোত উঠাই থৈছে। খৰাহীটোত উঠোৱাৰ পাছত চাউলটো অলপ জৰজৰীয়া হ'ব দিছে, যাতে পানীটো তাত নাথাকে, নহ'লে খুন্দোতে বেয়া লাগিব, আঠা আঠা হৈ যাব, যিহেতু নেকি বৰা চাউল। সেইটো কাৰণে অলপ শুকাব দিছে। এয়া অলপ খুন্দি আছে। ইয়াত তিল আছে, গুড় আছে, নাৰিকল আছে। তিলখিনি প্ৰথমতে ভালদৰে ধুই লৈছে, ধুই পিনি ৰ'দত দিছে, ভাল ধৰণে শুকুৱাই লৈছে। শুকুৱাৰ পাছত অলপ ভাজিছে, ভাজি পিনি সুন্দৰকৈ পিচি লৈছে, অৰ্থাৎ অসমীয়াত খুন্দি লোৱা বুলি কয়। মানে কি খাৰ খোৱা জিভা যে ওলাই কিবা কিবা, তাকে। লগত গুড় আছে, গুড়টো ভাল ধৰণে মিহিকৈ কাটি লৈছে। তাৰপিছতে আছে নাৰিকল, নাৰিকলটো ভাল ধৰণে ৰুকনিয়ে ৰুকি লৈছে। ৰুকি লোৱাৰ পাছত অলপ ভাজি লৈছে, মানে কি তাত যিটো তেল ওলায়, তেলটো অলপ নোলোৱা কৰি লৈছে, নাৰিকলৰ তেলটো। আৰু ইয়াত দিয়া হ'ব যিটো আমাৰ পাণ মছলা বুলি কোৱা হয়। পাণ মছলাটো অলপ ভাল ধৰণে জাৰি মেলি, যাতে শিল বা বালি নাথাকে, তেনেধৰণে চফাকৈ ল'ব লাগে, নহ'লে আকৌ খাওঁতে কুৰুক কাৰাক বাজিব। পাণ মছলাটো দিয়া যাব ইয়াত। আহকচোন পাছৰখিনি চাওঁ। পিঠাখিনি টাৱাখনত এনেকৈ দি ল'ব লাগে। জুইকুৰা বেছি জ্বলিব দিব নালাগে, বেছি জ্বলিলে পিঠাখিনি দেই যায়। পিছত এয়া ক'লা ক'লাকৈ যদি দি দিছে, এয়া হৈছে গুড়, নাৰিকল, তিল, ইয়াৰ লগত দিয়া আছে কেইটামান পাণ মছলা। পাণ মছলাটো অলপ ভাজি দিব লাগে, পিছত এনেকৈ ঘূৰাই দিলে হয়, বৰ সোনকালে হয়। এই কাঁহীত শাৰী শাৰীকৈ থৈ দিয়া আছে। এই পিঠাটো গোলকৈ বনাই মেলি এনেদৰে অলপ দেৰি থৈ দিব লাগে, তেতিয়া ভাল ধৰণে সিজি যায়। এয়া চাওক, এনেকৈ দি অলপ মেলি দিব লাগে ধুনীয়াকৈ। যিহেতু নেকি পিঠাখিনি খুন্দোতে অলপ হেঁচি হেঁচি থোৱা আছিলে, বৰা ধানৰ আঠাটো অলপ বেছি, সকলোৱে জানেই। এনেকৈ ঘূৰাই দিব লাগে। দেখিলে কি সুন্দৰ হ'ল। জনাসকললৈ বাৰু উজুৱেই হয়, নজনাসকলৰ কাৰণেহে অলপ টান।
আজি ভিডিঅ'টি ইমানেই আছিলে, ইমানতে সামৰিছোঁ। চাই কেনেকুৱা পালে আপোনালোকৰ বহুমূলীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব।